সো দোস্ত নতুনকৈ এখন ফোনপে একাউণ্ট কেনেকৈ খুলিব তাৰ লগতে আপোনালোকৰ এই ফোনপে একাউণ্টখনত আপোনালোকৰ বেংক একাউণ্টখন কেনেকৈ এড কৰিব আজি সেইটো বিষয়ে মই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক এইটো ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম। হয়, ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে মোৰ নাম হৈছে পুলক, আপোনালোকে চাই আছে টেকনিকেল পুলক ইউটিউব চেনেল। পুলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো দোস্ত ফোনপে যদি আপোনালোকৰ মোবাইল ফোনে যদি ইনষ্টল কৰা নাই, যদি ডাউনলোড কৰা নাই বা যদি আগতীয়াকৈ যদি ডাউনলোডো কৰা আছে বা যদি ইনষ্টল কৰা আছে, তথাপিও মুঠতে আপোনালোকে প্লে ষ্ট'ৰত অ'পেন কৰা হয়। প্লে ষ্ট'ৰত অ'পেন কৰি এনেদৰে অ'পেন হ'ল। অ'পেন হোৱাৰ ইয়াত চাৰ্চ বাটনত এবাৰ ক্লিক কৰি ল'ব। ইয়াত ক্লিক কৰি এনেদৰে লিখক ফোনপে, এনেদৰে লিখি আপোনালোকে চাৰ্চ কৰক। চাৰ্চ কৰি যদি ডাউনলোড কৰা আছে তেতিয়াহ'লে চাই লওক যে আপোনালোকৰ আপডেট বিচাৰিছে নেকি। বাৰু যিসকলে এতিয়া ডাউনলোড কৰা নাই বা ইনষ্টল কৰা নাই তেখেতসকলৰ কাৰণে এনেদৰে আহিব। অহাৰ পাছত ইয়াত ক্লিক কৰিব ফোনপে এনেদৰে। হয়, ইয়াতে ৰ'ব। হয়, ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰি এনেদৰে মানে আহিব ফোনপে। এয়া চাব ফোনপে UPI পে'মেণ্ট ৰিচাৰ্জ এনেদৰে লিখা থাকিব। ইয়াকে ক্লিক কৰি ইনষ্টল কৰি ল'ব, মানে ডাউনলোড কৰি ল'ব আপোনালোকৰ মোবাইল ফোনত। এতিয়া চিম্পলি এতিয়া এইটো কথা আপোনালোকে বুজি পালে। এনেদৰে ডাউনলোড হোৱাৰ পাছত অ'পেন বোলা অপশ্যন দেখিব পাব। এনেদৰে ইয়াতো ক্লিক কৰি মানে এতিয়া আপোনালোকে অ'পেন কৰিব পাৰে বা মোবাইল মেনুত গৈও বিচাৰি পেলাই অ'পেন কৰিব পাৰে। এতিয়া মই বাৰু হোম প্ৰেছ কৰিম। হোম প্ৰেছ কৰি এতিয়া মই মোবাইল মেনুত অলপ চুৱাইপ কৰিম। হয়, এনেদৰে চাওঁ মোবাইল মেনুত ক'ত গ'ল। এয়া আছে ফোনপে, দেখিছে। এনেদৰে মানে এতিয়া আপোনালোকৰ ওপৰত ইচ্ছা, আপোনালোকৰ ওপৰত কথা, মানে আপোনালোকৰ ইচ্ছা মোবাইল মেনুত গৈও আপোনালোকে মানে বিচাৰি পেলাই হেৰি কৰিব পাৰে, মানে অ'পেন কৰিব পাৰে। নহ'বা আপোনালোকে প্লে ষ্ট'ৰত য'ত ডাউনলোড কৰিব তাতো গৈ মানে তাৰ পৰা ডাইৰেক্টলি আপোনালোকে অ'পেনত ক্লিক কৰি অ'পেন কৰিব পাৰে। সেইটো কথা মোক এনেদৰে সুবিধা লাগে। যিটো আপোনালোকৰ সুবিধা সেইটো কৰিব পাৰে, আপোনালোকৰ ইচ্ছা অনুসৰি কথা। মোক এনেদৰে সুবিধা লাগে, গতিকে মই এনেদৰে কৰিছোঁ। হয়, দেখিলে এনেদৰে মই ফোনপে'টো এতিয়া অ'পেন কৰিছোঁ। এনেদৰে আপোনালোকৰ মোবাইল ফোনৰ ফোনপে'টো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত এয়া চাব, এতিয়া মোবাইলত যিটো নম্বৰ লাগি থাকিব মোৰ দৰে এনেদৰে সৰুকৈ শ্ব' হ'ব, মানে বাকী প্ৰথমৰ দুটা আখৰ শ্ব' হ'ব, তাৰপিছত বাকী শেষৰ তিনিটা শ্ব' হ'ব। প্ৰচেছটো লগইন বাৰু ইয়াতে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰিম, কিন্তু তাৰ লগতে মই এটা কথা ক'ব বিচাৰোঁ আপোনালোকৰ মানে যিটো ফোন নম্বৰ ধৰি লওক এতিয়া বেংকত দিয়া আছে, মুঠতে যিটো ফোন নম্বৰ এতিয়া বৰ্তমান মুঠতে ক'ব পাৰি এতিয়া মোবাইলত যিটো চিম লাগি আছে, সেই চিমখনত মুঠতে যিকোনো বেংকত যদি একাউণ্ট আছে তেতিয়াহ'লে আপোনালোকে লগইন কৰি লাভ আছে। আদাৰৱাইজ আপোনালোকে বেংক একাউণ্ট এড কৰিব নোৱাৰিব, সেইটো কথা। এতিয়া চিম্পলি এইটো কথা বুজি পালে এনেদৰে এতিয়া প্ৰচেছ লিখা আছে, প্ৰচেছটো লগইন হয়, এইটো অপশ্যন এতিয়া ক্লিক কৰিব লাগিব। ইয়াতে এতিয়া ব'লক আমি ক্লিক কৰোঁ। হয়, ইয়াত ক্লিক কৰাৰ পাছত এতিয়া চাওক এণ্টাৰ দ্য 5 ডিজিট OTP চেণ্ড, মানে এইটো নম্বৰলৈ OTP আহিলে অট'মেটিকলি ভেৰিফাই হৈ গ'ল। এনেদৰে আপোনালোকৰ ভেৰিফাই হৈ যাব। হয়, দেখিলে ফোনপে একাউণ্টখন এতিয়া আমাৰ খোল খাব, মানে এতিয়া ক্ৰিয়েট হ'ব। হয়, এনেদৰে আহিছে। প্ৰথমতে আহিলে প্ৰথমতে দেখি পাইছে চাওক এতিয়া মানে বেংক একাউণ্টখন এড কৰিবলৈ কাৰণে এনেদৰে মানে অপশ্যন আহিছে। প্ৰথমতে লিংক উইথ এইটো নম্বৰ, এতিয়া বেংক একাউণ্ট এড কৰিব কাৰণে মানে প্ৰথমতে অপশ্যন আহিব, আপোনালোকৰ আহিব। এতিয়া বাৰু এড কৰিম বাৰু বেংক একাউণ্টখন, কিন্তু প্ৰথমতে মই ইয়াত স্কিপ কৰি ল'ম। স্কিপ কৰি এতিয়া মই অলপ দেখুৱাই দিওঁ আপোনালোকৰ ইয়াৰ ইণ্টাৰফেচটো কেনেকুৱা, দেখাত কেনেকুৱা এপ্লিকেশ্যনটো অ'পেন হোৱাৰ পাছত। এতিয়া মানে ভালেমানখিনিও আপডেট হ'ল, গতিকে ফোনপে'টো সেইটো কাৰণে অলপমান দেখুৱাই দিছোঁ। এয়া ফোনপে'টো হয় ইয়াত। এতিয়া মানে চাওক এতিয়া ফোনপে' একাউণ্ট এখন এতিয়া আপোনালোকে মানে বনালে, খোল খালে, মানে ক্ৰিয়েট কৰিলে। এতিয়া চিম্পলি ইয়াত চেক বেলেঞ্চ লিখা আছে, ইয়াতো ক্লিক কৰিলে ইয়াতো চেক বেলেঞ্চ মানে হয় বুজি পাইছে। এতিয়া মানে বেংক একাউণ্টখনটো বাৰু আপোনালোকে এড হোৱা নাই, কিন্তু চেক বেলেঞ্চ লিখা আছে, ইয়াত ক্লিক কৰিলে মানে আমি বেংক একাউণ্টখন এড কৰিবলৈ অপশ্যন পাম, সেইটো কথা। তাৰ লগতে আৰু এটা দেখুৱাব বিচাৰোঁ, এইফালে যিটো দেখি পাইছে ইয়াত মানে যিটো নিজৰ প্ৰফাইল হয়, ইয়াতে ক্লিক কৰি ইয়াতো আপোনালোকে মানে বেংক একাউণ্ট লিখা আছে, ইয়াত দেখিছে এটা অপশ্যন, ইয়াতো ক্লিক কৰি বেংক একাউণ্টখন আমি এড কৰিব পাৰোঁ, সেইটো কথা। আকৌ এবাৰ মই বেক কৰিলোঁ। হয়, এতিয়া আকৌ এবাৰ বেক কৰিলোঁ। বেক কৰাৰ পাছত এতিয়া বাৰু মই য'ত চেক বেলেঞ্চ লিখা আছে ইয়াতে ক্লিক কৰিম। ইয়াত ক্লিক কৰিলে মোৰ কাৰণে সহজ লাগে আৰু মোক, হয়, সেইকাৰণে মই ইয়াত ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰি তাতো সহজ, একে কথা আৰু আপোনালোকৰ ইচ্ছা অনুসৰি কথা। ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত এয়া চাওক এতিয়া UPI একাউণ্ট বা তাৰ লগতে ইয়াত তলত সৰুকৈ লিখি দিছে বেংক একাউণ্ট। হয়, ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰি এতিয়া আমি হয় বেংক একাউণ্টখন এড কৰিম বাৰু। ইয়াত চাওক ইয়াত ক্লিক কৰাৰ লগে লগে এইবোৰ দেখিছে, এইবোৰ হৈছে ইয়াত লিখি দিছে বাৰু, এইটো হয় দেখুৱাব চেষ্টা কৰিম। এইটো হৈছে পপুলাৰ বেংক, এইবোৰ হৈছে 9টা বেংক লিখিছে। ষ্টেট বেংক আছে, HDFC আছে, ICICI আছে, বেংক অফ বৰোদা, এক্সিছ বেংক, য়েছ বেংক, পাঞ্জাৱ নেশ্যনেল, ইউনিয়ন বেংক অফ ইণ্ডিয়া আৰু কানাড়া বেংক, এইখিনি হৈছে লিখি দিছে পপুলাৰ বেংক। এনেদৰে চাই ল'ব আপোনালোকৰ এতিয়া কোনটো বেংকত একাউণ্ট আছে। এনেদৰে ইয়াত যদি ওলাই নাথাকে তেতিয়াহ'লে একো কথা নাই। ইয়াত আপোনালোকে স্ক্ৰল ডাউন কৰি এনেদৰে তলত চাই ল'ব, বাছি ল'ব আপোনালোকৰ কোনটো বেংকত একাউণ্ট আছে, সেইটো কথা। তাৰপিছত এনেদৰে তথাপি যদি অসুবিধা হয় একো কথা নাই, ইয়াত চাৰ্চ বাৰ এটা দিছে চাৰ্চ বাই বেংক নেম, আপোনালোকৰ যিটো বেংকত নাম আছে সেই বেংকটোৰ নামটো ইয়াত চাৰ্চ কৰি আপোনালোকে বিচাৰি ল'ব পাৰে, সেইটো কথা। এতিয়া চিম্পলি এতিয়া মই এটা এক্সাম্পল এটা উদাহৰণ দি আপোনালোকক বুজাইছোঁ। এয়া চাওক ধৰি লওক এতিয়া মোৰ ষ্টেট বেংক অফ ইণ্ডিয়া, এইটো বেংকত এতিয়া মোৰ একাউণ্ট আছে, গতিকে মই এইটো বাচিলোঁ। এনেদৰে আপোনালোকৰ বেংক একাউণ্টখন বাচিব। এয়া চাওক এতিয়া মোৰ বিচাৰি আছে মোৰ একাউণ্ট আছে নে নাই। এয়া OTP আহিব। হয়, আহিলে চাওক কেপচাৰ হৈ গ'ল মোৰ বেংক একাউণ্টখন অট'মেটিকলি। হয়,
দেখিছে মোৰ লেখা আহিলে বাৰু ফাউণ্ড ওৱান একাউণ্ট উইথ ষ্টেট বেংক অফ ইণ্ডিয়া তাৰ লগতে এইবোৰ ব্ৰাঞ্চৰ পৰা লৈ আদি কৰি মোৰ এনেদৰে আপোনালোকৰ এনেদৰে নামটো শ্ব' হ'ব এইফালে IFSC কোড শ্ব' হ'ব একাউণ্টটোৰ যিটো বেংকত একাউণ্ট আছে একাউণ্টখনৰ মানে 4টা সংখ্যা এনেদৰে লাষ্টৰ 4টা সংখ্যা শ্ব' হ'ব তাৰ লগতে ইয়াত দেখিছে ক্ৰিয়েট UPI ID এইটো এটা UPI ID শুনিছে নহয় UPI ID মতে পইচাও পঠিয়াব পাৰে বা আপুনিও পে'মেণ্ট কৰিব পাৰে সেইটো কথা বা আপোনালৈও পঠাব পাৰে বা আপুনিও বেলেগক যাক হ'লেও পঠাব পাৰে মানে ভাৰতবৰ্ষৰ ভিতৰতে হওক বা বাহিৰতে হওক সেইটো কথা বুজি পালে চিম্পলি এনেদৰে মানে UPI ID যিটো দেখিছে ইয়াত এতিয়া আপোনালোকে ক্লিক কৰি মানে মেনুৱেলি আপোনালোকে মানে UPI IDটো আপোনালোকৰ ইচ্ছা অনুসৰি আপোনালোকে ইয়াত টাইপ কৰি ল'ব পাৰে বা আপোনালোকৰ যেনেকৈ ইচ্ছা তেনেকৈ মানে আপোনালোকে বনাই ল'ব পাৰে সেইটো কথা এইটো কথা বুজি পালে এটা চিম্পলি ইয়াত দেখিছে এতিয়া এনেদৰে কৰা হ'ল তাৰপিছত ইয়াত প্ৰচেছ টু এড লিখা আছে চিম্পলি ইয়াতে ক্লিক কৰি হয় ইয়াত ক্লিক কৰাৰ পাছত এয়া দেখিলে ষ্টেট বেংক একাউণ্ট আমাৰ ছাকচেছফুলি এড হৈ গ'ল এড হোৱাৰ পাছত এতিয়া ইয়াত দেখিছে এতিয়া আমি যিহেতু আপোনালোকে দেখে যে গুগল পে' বা ফোনপে' এইবোৰ যিটো ব্যৱহাৰ কৰোঁ আমি UPI মানে পে'মেণ্টৰ কাৰণে মুঠতে ব্যৱহাৰ কৰোঁ বা ফোনপে' যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব হয় ব্যৱহাৰ কৰাৰ পাছত এটা UPI পিন এটা থাকে সেই UPI পিনটো ক্লিক কৰাৰ পাছতে মানে টাইপ কৰাৰ পাছতে আপোনালোকে মানে পে'মেণ্টটো পঠাব পাৰিব সেইটো কথা সেই UPI পিনটো এতিয়া কেনেদৰে বনায় এয়া চাওক এইটো বাৰু UPI ID আছে তাৰ লগতে এইটো ৰিছেট পিন লিখা আছে এইটো অপশ্যনতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত এয়া চাওক ইয়াত দুটা অপশ্যন দেখিব আপোনালোকে প্ৰথমটো হৈছে আধাৰ নাম্বাৰ লিংক উইথ বেংক যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে আৰু আধাৰ কাৰ্ডখন যদি বেংকত দিয়া আছে তেতিয়াহ'লে এইটো অপশ্যন বাচিব পাৰে নহ'বা আপোনালোকে ইয়াত তলত দেখিছে এইটো ডেবিট বা ATM কাৰ্ডৰ জৰিয়তে আপোনালোকে ইয়াতো ক্লিক কৰি ইয়াত টিক মাৰ্ক কৰি মানে ইয়াত ক্লিক কৰি ল'ব লাগিব ৰাইট চিন বহাই তাৰপিছত এইটো অপশ্যন বাচিব পাৰে এতিয়া চিম্পলি মই এতিয়া যদি মোৰ কথা যদি ক'ব যাওঁ এতিয়া মোৰ বাৰু এতিয়া মোৰ ডেবিট কাৰ্ড বা ATM কাৰ্ডখন এতিয়া মোৰ ওচৰত নাই বা মোৰ অহা নাই সেই গতিকে এতিয়া মই কি কৰিম ইয়াত যিটো মানে প্ৰথমৰ যিটো অপশ্যন আছে এইটো অপশ্যনতে বাচিম এতিয়া আপোনালোকৰ ইচ্ছা অনুসৰি কথা আৰু আপোনালোকৰ সুবিধা অসুবিধাৰ ওপৰত কথা আপোনালোকৰ হাতত যদি ATM কাৰ্ডখন অহা নাই বা যদি নতুনকৈ যদি একাউণ্ট বনাইছে যদি ATM কাৰ্ডখন আহি পোৱা নাই তেতিয়াহ'লে প্ৰথম অপশ্যনটো বাচিব লাগিব কিন্তু প্ৰথম অপশ্যনটো বাচিবৰ কাৰণে কিন্তু দোস্ত আপোনালোকে এয়া চাওক যিটো প্ৰথম অপশ্যন এইটো বাচিবৰ কাৰণে আপোনালোকৰ মানে আধাৰ কাৰ্ড লাগিব আৰু সেই আধাৰ কাৰ্ডত যিটো মোবাইল নম্বৰ দিছে সেই নম্বৰটো মানে লগত লাগিব মুঠতে লিংক হ'ব লাগিব বেংক একাউণ্টৰ লগত বা সেই যিটো নম্বৰ বেংকত দিছে সেই নম্বৰটোত মানে আধাৰ কাৰ্ড থাকিব লাগিব আধাৰ কাৰ্ড মানে য'ত বনাইছিলে আধাৰ কাৰ্ড বনোৱা টাইমত সেই নম্বৰটো দিব লাগিব সেইটো কথা তাতে এটা মানে কনফাৰ্মেশ্যন এটা কোড আহিব বা OTP আহিব বুলি ক'ব পাৰি সেনেদৰে সেইটো কথা এতিয়া চিম্পলি এতিয়া চাই ল'ব আপোনালোকৰ ইচ্ছা অনুসৰি কথা আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে সেই প্ৰথম অপশ্যনটো বাচিব যদি আধাৰ কাৰ্ড নাই তেতিয়াহ'লে যদি ডেবিট কাৰ্ড আছে বা ATM কাৰ্ড আছে এই দ্বিতীয় অপশ্যনটো বাচিব পাৰে সেইটো কথা এতিয়া চিম্পলি এইটো কথা বুজি পালে এতিয়া মই বলক এতিয়া আমি প্ৰচেছ লিখা আছে এইটো অপশ্যন এতিয়া ক্লিক কৰোঁ হয় ইয়াত ক্লিক কৰি এতিয়া হয় ৰৈ দিব এতিয়া মোৰ চেক কৰি আছে মোৰ সঁচাকৈ আধাৰ কাৰ্ড লিংক আছেনে নাই মোক এতিয়া টাইপ কৰিব গৈছে ভেৰিফাই আধাৰ নাম্বাৰ এতিয়া মোৰ আধাৰ নাম্বাৰ মানে আধাৰ কাৰ্ডখন ভেৰিফাই কৰিব গৈছে সেই গতিকে এতিয়া লিখি দিছে এণ্টাৰ দ্য ফাৰ্ষ্ট 6 ডিজিট অফ আধাৰ নাম্বাৰ মানে মোৰ আধাৰ কাৰ্ডখনৰ বা এনেদৰে আপোনালোকে যদি বাছে তেতিয়াহ'লে এনেদৰে এইটো অপশ্যন যদি বাছে প্ৰথম অপশ্যনটো তেতিয়াহ'লে আধাৰ কাৰ্ডৰ প্ৰথমৰ 6টা সংখ্যা টাইপ কৰিব কৈছে মই আধাৰ কাৰ্ডখনৰ পৰা চাই এতিয়া মই টাইপ কৰিলোঁ মোৰ 6টা সংখ্যা এনেদৰে আপোনালোকৰ মানে প্ৰচেছটো এনেদৰে আপোনালোকে ক্লিয়াৰ কৰি ল'ব তেতিয়া আপোনালোকে মানে নেক্সট ষ্টেপটো মানে পাব নহ'লে প্ৰচেছ আপোনালোকে ইয়াতে মানে ৰৈ যাব সেইটো কথা চিম্পলি এনেদৰে আহিলে মই টাইপ কৰা হ'ল প্ৰচেছ লিখা আছে ইয়াতে ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পাছত এতিয়া ৰৈ দিওঁ হয় এতিয়া এয়া চাওক মোৰ আধাৰখন মানে এয়া কনফাৰ্মেশ্যন হৈ গ'ল কনফাৰ্ম হৈ গ'ল মোৰ আধাৰ যিটো OTP আহে OTPটো আহি অট'মেটিকলি ফিল আপ হৈ গ'ল তাৰপিছত এয়া দেখিছে ৰাইট চিন ইয়াত দেখিছে এইটো ইয়াতে মই এতিয়া ক্লিক কৰিম ইয়াতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত হয় এতিয়া এয়া চাওক এনেদৰে আহিব এতিয়া এইটো অলপ মন কৰিবলগীয়া আৰু অলপ মানে ধ্যান দিবলগীয়া এয়া চাওক ৰিছেট UPI পিন এইটোৱে হৈছে ইয়াত দেখিছে সেট 6 ডিজিট UPI পিন মানে আপোনালোকে বুজি পাইছে নিশ্চয় UPI পিনটো মানে খুবেই জৰুৰী আৰু ইয়াত মানে এতিয়া আপোনালোকে এনেকুৱা টাইপৰ এটা মানে এনেকুৱা ধৰণৰ এটা UPI ID বা মানে UPI ID নহয় UPI পিন এনেকুৱা ধৰণৰ আপোনালোকে ইয়াত টাইপ কৰিব লাগিব যিটো মানে আপোনালোকে সহজতে মনত থাকে এতিয়া মই এটা যদি এক্সাম্পল যদি দিব যাওঁ ধৰি লওক আপোনালোকৰ ডেট অফ বাৰ্থ ধৰি লওক 25 তাৰিখ 12 মাহ 2002 এনেকুৱা ধৰি লওক যিটো মানে আপোনালোকৰ জন্ম তাৰিখ জন্ম মাহ বা জন্ম চন সেইদৰে মানে 6টা সংখ্যা হ'ব লাগিব সেনেদৰে আপোনালোকে দিব পাৰে সেইটো মানে খুব দৰকাৰী কিয় এইটো মানে আপোনালোকে বাৰে বাৰে ক'ম যে এই কথাটো আপোনালোকে খুবেই মানে ধ্যান দি চাওক এডোখৰখিনি অলপ মানে ধ্যান দি চাওক তাৰ লগত অলপ মানে মন কৰক ইয়াত মানে 6 ডিজিট UPI পিন যদি মানে UPI পিনটো যদি আপোনালোকে মনত থ'ব নোৱাৰে তেতিয়াহ'লে মানে আপোনালোকে বেংক একাউণ্টখন এড কৰি কোনো লাভেই নহ'ব আপোনালোকৰ কাৰণ আপোনালোকে কোনো ধৰণৰ অনলাইন পে'মেণ্ট বা ট্ৰানজেকশ্যন কৰিব নোৱাৰিব সেইটো কথা এতিয়া চিম্পলি এতিয়া মই মোৰ ইচ্ছা অনুসৰি এটা মই পিন দিলোঁ এনেদৰে মানে যিদৰে এতিয়া মই এটা এক্সাম্পল দিলোঁ সেনেদৰে আপোনালোকে যিটো মনত থ'ব পাৰে তেনেকুৱা 6টা সংখ্যা টাইপ কৰিলোঁ এতিয়া মই বলক এটা টাইপ কৰিলোঁ মই এনেদৰে এটা টাইপ কৰিছোঁ
হয় এনেদৰে হয়তো এতিয়া মানে এডোখৰ যিটো UPI পিন যিটো টাইপ কৰা যিটো জেগা আহিছে এডোখৰ হয়তো এতিয়া আপোনালোকে মানে আন্ধাৰ দেখি পাব পাৰে বা হয়তো এডোখৰ থাকে স্ক্ৰীন ৰেকৰ্ডিঙত মানে ৰেকৰ্ড নহ'ব পাৰে এডোখৰটো হয়তো আপোনালোকে কি জানে আন্ধাৰ দেখি পাইছে বা কলা দেখি পাব পাৰে কাৰণ এডোখৰটো মানে অলপ হয় প্ৰাইভেচিক মানে ধ্যান থৈ এডোখৰ বস্তুটো মানে স্ক্ৰীন ৰেকৰ্ডিঙত ৰেকৰ্ড নহ'ব পাৰে সেইটো কথা মই চিয়ৰ হ'ব নোৱাৰিছোঁ গতিকে আপোনালোকক জনাই দিছোঁ এনেদৰে মানে আপোনালোকে সেট 6 ডিজিট UPI পিন এনেদৰে ভালকৈ মনত থকাকৈ মই বাৰে বাৰে কৈছোঁ আপোনালোকে টাইপ কৰি ল'ব মনত থকাকৈ যিটো UPI পিন আপোনালোকে মনত থ'ব পাৰে যাতে যিকোনো পইচা লেনদেন কৰোঁতে অনলাইন ট্ৰানজেকশ্যন কৰোঁতে আপোনালোকে UPI পিনটো টাইপ কৰাৰ পাছতে আপোনালোকৰ মানে পইচা কেইটকা পে'মেণ্ট হ'ব সেই গতিকে এইটো মানে খুবেই জৰুৰী খুবেই দৰকাৰী হয় এনেদৰে মানে আপোনালোকৰ ইচ্ছা অনুসৰি এটা টাইপ কৰা হ'ল তাৰপাছত ইয়াত ৰাইট চিনডাল দেখিছে হয় ইয়াতে ক্লিক কৰোঁ এতিয়া আকৌ এবাৰ টাইপ কৰিব গৈছে মানে কনফাৰ্মেশ্যনৰ কাৰণে হয় আকৌ এবাৰ আমি টাইপ কৰিলোঁ বলক মই এতিয়া এনেদৰে টাইপ কৰিছোঁ এনেদৰে আপোনালোকেও টাইপ কৰিব টাইপ কৰাৰ পাছত ইয়াত চিম্পলি ৰাইট চিনডালতে নীলা ৰাইট চিনতে ক্লিক কৰিব ক্লিক কৰাৰ পাছত হয় চাওক মোৰ মানে আনএবল টু সেট UPI পিন মোৰ UPI পিনটো মানে ভুল হ'ল চাগে মেটচ নহ'ল মই আকৌ এবাৰ চেষ্টা কৰোঁ হয় আকৌ এবাৰ এনেদৰে মানে আপোনালোকে চাই ল'ব আপোনালোকৰ যদি মোৰ দৰে এনেদৰে প্ৰব্লেম হয় তেতিয়াহ'লে এনেদৰে ক্লিক কৰিব ক্লিক কৰি হয় চাওক এতিয়া মই আকৌ এবাৰ মোৰ আধাৰ কাৰ্ডটো ইয়াত টাইপ কৰিব কৈছে হয়তো এতিয়া এডোখৰ আপোনালোকে হয়তো মানে দেখি পাবও পাৰে মই ক'ব পৰা নাই স্ক্ৰীন ৰেকৰ্ডিঙত মানে হয়তো মানে ৰেকৰ্ড নহ'ব পাৰে এনেদৰে মই টাইপ কৰিলোঁ এনেদৰে আপোনালোকৰ যদি অসুবিধা হয় তেতিয়াহ'লে এনেদৰে মানে মোৰ দৰে আপোনালোকে আকৌ ৰিটাইপ কৰিবলৈ ৰিটাইপ কৰাৰ পাছত এয়া চাওক এণ্টাৰ 6 ডিজিট আধাৰ মানে OTP অট'মেটিকলি কেপচাৰ হ'ল এই ব্লু ৰাইট চিনডাল আছে ইয়াতে ক্লিক কৰোঁ ইয়াতে ক্লিক কৰি হয় ৰ'ব এতিয়া মানে আকৌ চাওক আকৌ আহিলে মোৰ আকৌ পুনৰবাৰ টাইপ কৰিব গৈছে মই টাইপ কৰিলোঁ পটাপট হয় এনেদৰে টাইপ কৰিলোঁ আকৌ এবাৰ কনফাৰ্মৰ কাৰণে আকৌ এবাৰ টাইপ কৰিলোঁ হয় এনেদৰে টাইপ কৰা হ'ল এনেদৰে টাইপ কৰাৰ পাছত এতিয়া আকৌ এবাৰ মই ক্লিক কৰিলোঁ এনেদৰে হয়তো মানে আপোনালোকৰ যদি ভুল হয় ভয় খাবলৈ একো কথা নাই এয়া চাওক মোৰ এতিয়া হৈ গ'ল ছাকচেছফুলি এয়া দেখিলে এইটো চাওক UPI পিন ছাকচেছফুলি সেট হয় এয়া দেখিলে মোৰ ছাকচেছফুলি সেট হৈ গ'ল এড হৈ গ'ল এনেদৰে মানে আপোনালোকে সেট কৰি ল'ব নিজৰ UPI পিনটো এতিয়া চিম্পলি এতিয়া মই বেক কৰোঁ হয় এয়া ডান কৰিলোঁ ডানত ক্লিক কৰি এতিয়া বেক কৰোঁ হয় বেক কৰাৰ পাছত এতিয়া এয়া চাওক এতিয়া চেক বেলেঞ্চ লিখা আছে ইয়াত যদি এতিয়া মই ক্লিক কৰোঁ ইয়াত ক্লিক কৰি এতিয়া এয়া দেখিলে মোৰ এয়া চাওক পে'মেণ্ট মেথড অন UPI ইয়াত মোৰ বেংক একাউণ্টখনৰ মানে যিটো বেংকৰ একাউণ্ট আছে নামটো শ্ব' হ'ল তাৰ লগতে শেষৰ 4টা সংখ্যা এয়া শ্ব' হ'ল এতিয়া মই যদি ইয়াত যদি ক্লিক কৰোঁ হয় দেখুৱাই দিছোঁ আকৌ এবাৰ ইয়াত যদি এতিয়া ক্লিক কৰোঁ মোৰ বেলেঞ্চ চাব পাৰিম বা আপোনালোকৰ নিজৰ বেংক একাউণ্টত কিমান টকা আছে হয় এয়া চাওক এতিয়া বেলেঞ্চটো চাবৰ কাৰণে সেইকাৰণে মই আপোনালোকক কৈছোঁ UPI পিনটো হৈছে খুবেই জৰুৰী খুবেই দৰকাৰী হয় চাওক এতিয়া মানে UPI মানে যিটো পিন এতিয়া মই টাইপ কৰিছিলোঁ সেইটো আকৌ এবাৰ ইয়াত এতিয়া মই দিব লাগিব মানে যিটো মানে UPI পিন এটা যিটো মই ক্ৰিয়েট কৰিলোঁ বা যিটো বনালোঁ সেইটো ইয়াত এতিয়া মই টাইপ কৰিম তেতিয়া মোৰ বেলেঞ্চটো শ্ব' হ'ব বা আপুনিও আপোনাৰ বেলেঞ্চটো চাব পাৰিব সেইটো কথা আদাৰৱাইজ আপোনালোকে মানে বেলেঞ্চ কি আপোনালোকে একো ট্ৰানজেকশ্যনে কৰিব নোৱাৰে হয় এনেদৰে এয়া দেখিলে মোৰ বেলেঞ্চ এনেদৰে মানে আপোনালোকৰ মানে যিটো মানে একাউণ্টৰ যিটো লেনদেন হওক বা যি বেলেঞ্চে চেক কৰা হওক এনেদৰে UPI পিনটো মানে লাগিব UPI পিনটো ক্লিক কৰাৰ পাছত বা টাইপ কৰাৰ পাছতে আপোনালোকে চাব পাৰিব চিম্পলি এতিয়া মই ডান কৰাৰ পাছত হয় এতিয়া ইয়াত যদি চাই ইয়াত এইবোৰ মানে ইয়াৰ যিবোৰ মেনু এইবোৰ হৈছে এনেকুৱা মোবাইল নম্বৰ যদি পে'মেণ্ট কৰিবলগীয়া তেতিয়াহ'লে এইটো নম্বৰ চিলেক্ট কৰিব UPI ID যিটো দেখুৱালোঁ UPI ID মতে পে'মেণ্ট কৰিলে এইটো নিজকে কৰিব গ'লে আৰু টু সেল্ফ একাউণ্ট এইটো হৈ গ'ল আপোনালোকৰ হয় দেখিছে চেক বেলেঞ্চ আৰু এইবোৰ যদি চাই অলপমান মেনুবোৰ হৈছে এইবোৰ কি সুবিধা আছে মানে ৰিচাৰ্জৰ পৰা লৈ আদি কৰি সম্পূৰ্ণ সুবিধা আছে ইঞ্চুৰেঞ্চৰ পৰা লৈ সবাই আছে একো মানে আজিকালি ফোনপে ক'ব গ'লে বহুতখিনি আপডেট হ'ল আৰু তাৰ লগতে এইবোৰ মানে কিবাকিবি ছাবস্ক্ৰিপশ্যনৰ আৰু লগতে ভাউচাৰৰ কিবাকিবি এইবোৰ আছে আৰু গুগল পে'ৰ পৰা লৈ মিণ্ট্ৰাৰ পৰা লৈ কটেকৰ পৰা লৈ আদি কৰি বাৰ্ডি লোন বাজাজ ফাইনেন্সৰ পৰা লৈ তাৰপাছত ইয়াত যদি এতিয়া ক্লিক কৰোঁ মই দেখুৱাই দিছোঁ হয় ৰ'ব হয় এতিয়া ইয়াত যদি এতিয়া ক্লিক কৰোঁ ইয়াত ক্লিক কৰাৰ পাছত এতিয়া মই আমাৰ UPI IDটো বা যিটো বাৰক'ড থাকে এতিয়া মই দেখুৱাই আছোঁ আপোনালোকে ইয়াতে এনেদৰে ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াতে ক্লিক কৰিব হয় ইয়াত ক্লিক কৰাৰ পাছত এতিয়া এয়া চাওক কিছুমান দোকানত দেখে ন এনেদৰে মানে বাৰক'ডটো মানে ওলাই পেলাই দোকানত মানে স্কেনাৰ টাইপৰ থৈ দিয়ে য'ত নেকি আমি গৈ কিবা এটা ধৰি লওক তামোল খালোঁ বা কিবা মানে চিপছৰ পেকেট খালোঁ আমি এনেদৰে বাৰক'ডটো স্কেন কৰি পে'মেণ্ট কৰোঁ ঠিক এনেদৰে এইটো হৈছে আপোনাৰ বাৰক'ডটো ইয়াতে শ্ব' হ'ব তাৰ লগতে আপোনালোকে ইয়াত একাউণ্টৰ বেংকটোৰ নাম শ্ব' হ'ব একাউণ্ট নম্বৰ লাষ্টৰ 4টা শ্ব' হ'ব আৰু এইটো আপোনালোকে ডাউনলোডো কৰি ল'ব পাৰে ডাউনলোড QR লিখা আছে মই আকৌ দেখুৱাই দিছোঁ ডাউনলোড QR এইটো ডাউনলোড কৰি আপোনালোকে মানে জেৰক্স কপি কৰি আপোনালোকে যদি দোকান পোহাৰ আছে তাতো লিখিব পাৰে বা তাতো লগাব পাৰে সেইটো কথা আৰু ইয়াৰ লগতে এইটো UPI যিটো আপোনালোকে UPI ID নাম্বাৰ এইটো হৈছে এইটো ইয়াতে লিখা ওলাব এনেদৰে ওলাই থাকিব আৰু ইয়াতো আপোনালোকে ক্লিক কৰি কপি কৰি ল'ব পাৰে সদস্য এয়া আপোনালোকে দেখিলে এনেদৰে মানে আপোনালোকে ফোনপে একাউণ্ট এখন নতুনকৈ ক্ৰিয়েট কৰিব পাৰিব নতুনকৈ এখন ফোনপে একাউণ্ট এনেদৰে বনোৱা হয় তাৰ লগতে এনেদৰে আপোনালোকৰ যিয়ে বেংকত লাগিলে একাউণ্ট হওক মুঠতে আধাৰ কাৰ্ড লাগিব বা নহ'বা আপোনালোকৰ ATM বা ডেবিট কাৰ্ড লাগিব তেতিয়াহ'লে আপোনালোকৰ বেংক একাউণ্টখন এড কৰিব পাৰিব হয়
হয় ভিডিঅ'টো চাই যদি আপোনাক ভাল লাগিলে নিশ্চয় লাইক কৰক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক যদি নতুন দৰ্শক তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে ঘণ্টিটো বজাই অলপ ক্লিক কৰি থওক হয় আজিলৈ মানে পুনৰ লগ পাম নতুন এটা বিষয় লৈ ভিডিঅ'টো চাবলৈ ধন্যবাদ বন্দে মাতৰম জয় অসম